হে ৰাইজ, অসমৰ বানপানী কেনেকৈ বন্ধ কৰিব পাৰি এই বিষয়ে আজি আপোনালোকৰ সন্মুখত কিছু তথ্য দিবলৈ চেষ্টা কৰিম। তেনেহ'লে ব্লগ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্নিং ৰাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। মোৰ আন এটা নতুন ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে আপোনালোকক আগত তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰি আছোঁ গুৱাহাটীৰ পৰা। এইবাৰ আমাৰ এই ৰাজ্যখনত ধাৰাসাৰ প্ৰাকৃতিক দুৰ্যোগৰ যি বৰষুণ হৈছিল, এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত এইবাৰ গুৱাহাটীত ব্যাপক পৰিমাণ কৃত্ৰিম বান হৈছে আৰু ব্যাপক পৰিমাণ কৃত্ৰিম বান হোৱাৰ কেইবাটাও কাৰণ আছে। কাৰণবিলাক আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিম। প্ৰথম কাৰণটো হ'ল আমাৰ গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম দুৱাৰ বুলি ক'লেও ভুল নহ'ব। আৰু এই গুৱাহাটীত বৰ্তমান ব্যাপক পৰিমাণ জনসাধাৰণৰ সঙ্গম হৈছে আৰু তাৰ ফলত আমি জনসাধাৰণ নিজেই কিছুমান কৃত্ৰিম বান আমি কিছুমান নিজে আমি বাছি লৈছোঁ। যেনে আমি যধে মধে জাবৰ জোঁথৰ আৰু যধে মধে প্লাষ্টিক পেলাই কিছুমান ড্ৰেইন আমি বন্ধ কৰিছোঁ। এইটো হ'ল এটা কৃত্ৰিম বানৰ উপায় বুলি আমি ক'ব পাৰোঁ। তাৰপিছত আনটো কৃত্ৰিম বানৰ উপায় আমি ক'ব পাৰোঁ যে আমি এই যে আমাৰ গুৱাহাটীত যিবিলাক ড্ৰেইনৰ ব্যৱস্থা কৰা হৈছে, এই ড্ৰেইনবোৰ আধুনিক প্ৰযুক্তিৰে তৈয়াৰী। এইবিলাক ড্ৰেইনৰ ব্যৱস্থা কৰা হোৱা নাই। তাৰ কাৰণে এই ড্ৰেইনবোৰ আপ ডাউনৰ ফলত ব্যাপক পৰিমাণ ধাৰাসাৰ যেতিয়া বৰষুণ হয়, তাত পানী যাবলৈ সিমানে সুবিধা নাপায়। তাৰ কাৰণে এটা কৃত্ৰিম বানৰ উপায় বুলি আমি ক'ব পাৰোঁ। এতিয়া ৰাজ্যখনত যে ধাৰাসাৰ প্ৰাকৃতিক দুৰ্যোগ অৰ্থাৎ ধাৰাসাৰ প্ৰাকৃতিক বৰষুণ হোৱাৰ ফলত ৰাজ্যখনৰ ব্যাপক পৰিমাণ বানপানী হৈছে। ইয়াৰ বিষয়ে কিছুমান তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰি আছোঁ। এইটো হোৱাৰ প্ৰথম কাৰণ হ'ল আমাৰ ব্ৰহ্মপুত্ৰ যিটো নদী আমাৰ এইখন ৰাজ্যত, এই ব্ৰহ্মপুত্ৰ নদীখনত অসমৰ বিভিন্ন প্ৰান্তৰ পাহাৰৰ পৰা বালি চালি আহিছে আৰু অসম নহয় ভূটানৰ বা ইত্যাদিৰ মেঘালয়ৰ পৰা ইত্যাদি পাহাৰৰ পৰা যিবিলাক পানীৰে বালি চালি আহি আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ যিটো তলি, সেই তলিটো লাহে লাহে ওপৰত উঠি গৈছে। আৰু লগতে ইয়াৰ উপনদীবিলাক যিবিলাক আছে, এই উপনদীবিলাকৰ তলিবিলাক লাহে লাহে যিবিলাক ওপৰত উঠি যোৱাৰ ফলত নদীয়ে যিমান পানী যোগান ধৰিব ৰাখিব লাগে, সিমান পানী যোগান ধৰিব নোৱাৰাৰ কাৰণে পানীটো লাহে লাহে ওপৰত উঠি যায় আৰু ব্যাপক পৰিমাণে বানপানী হয়, ৰাইজৰ ব্যাপক পৰিমাণে ক্ষয় ক্ষতি হয়। এতিয়া এইবোৰ কৰাৰ কাৰণে আমি কি উপায় অৱলম্বন কৰিব লাগিব বা ইয়াৰ বিষয়ে আমি কি মোকাবিলা কৰিলে ইয়াৰ বিষয়ে আমি বাচি যাব পাৰিম? কিয় প্ৰাকৃতিক দুৰ্যোগ হ'বই, হয়তো এইবাৰ 2022ত প্ৰাকৃতিক দুৰ্যোগ বেছি হৈছে আৰু হয়তো কেতিয়াবা কম হ'ব, আকৌ কেতিয়াবা বেছি হ'ব। এইবিলাকৰ উপায় আমি বাচি বা এইবিলাকৰ পৰা আমি মোকাবিলা কৰিব হ'লে আমাৰ এটাই প্ৰধান কাৰণ হৈছে যে ব্ৰহ্মপুত্ৰ নদীৰ যিটো তলৰ ভাগ এইটো খান্দি দিব লাগিব আৰু ইয়াৰ উপনদীবিলাকৰ যিবিলাক আছে ইয়াৰ উপনদীবিলাকক খান্দি দিব লাগিব। এতিয়া কথা হ'ল ব্ৰহ্মপুত্ৰ নদীৰ তলৰ ভাগ যদি আমি খান্দি দিব হয়, যথেষ্ট পৰিমাণ অৰ্থনৈতিকৰ দৰকাৰ হ'ব আৰু যথেষ্ট পৰিমাণ অৰ্থনৈতিক আমি ক'ত পাম? এইবিলাক কথা বহুত এটা চিন্তাৰ কথা আছে। যিহেতু বৰ্তমান আধুনিক প্ৰযুক্তিৰ তৈয়াৰী, আধুনিক প্ৰযুক্তিৰ যিহেতু দিন, গতিকে ব্ৰহ্মপুত্ৰ নদীও আমি খান্দিব পাৰিম, কিন্তু ইয়াত যথেষ্ট পৰিমাণ অৰ্থনৈতিকৰ দৰকাৰ পৰিব। এতিয়া কথা হ'ল ব্ৰহ্মপুত্ৰ নদীটো যদিও আমি নাখান্দো, তথাপিও ইয়াৰ উপনদীবিলাক যদি আমি খান্দি দিব পাৰোঁ, তথাপিও পানীৰ যিটো অৱস্থা, তেনেহ'লে সেই পানী লাহে লাহে নদীয়ে যেতিয়া ধৰি ৰাখিব পাৰিব, যেতিয়া নদীবোৰ ধৰি ৰাখিব, তেতিয়া আমাৰ বানপানীৰ সমস্যাবোৰ ৰাজ্যখনত কমি যাব। আৰু বানপানীৰ সমস্যা যেতিয়া আমাৰ কমি যাব, তেতিয়া আমাৰ যিবিলাক গৰাখহনীয়াৰ যেটা সমস্যা নদী যথেষ্ট পৰিমাণ মানুহৰ ঘৰ বাৰী চুৰমাৰ কৰি পেলাই গৰাখহনীয়া যথেষ্ট পৰিমাণ হোৱাৰ পাছত মানুহৰ ঘৰ দুৱাৰ সকলোবিলাক ভাঙি মানুহৰ অৰ্থনৈতিকভাৱে নিশেষ কৰি পেলাইছে আৰু মানুহৰ বহুত এটা চিন্তাৰ কাৰণ হৈ পৰিছে। এই গোটেইবিলাক কাম যেতিয়া আমি কৰিব পাৰিম, তেতিয়াহে আমাৰ ৰাজ্যখনত অৰ্থনৈতিকৰ যিটো সংকট, যেতিয়া আমাৰ ৰাজ্যখনত যথেষ্ট পৰিমাণ ধাৰাসাৰ এইবাৰ বৰষুণ হৈছে, যথেষ্ট পৰিমাণ বানপানী হৈছে, যথেষ্ট পৰিমাণ ক্ষয় ক্ষতি হোৱাৰ পিছত ৰাজ্যখনত আমি যথেষ্ট পৰিমাণ বিত্তীয় বা অৰ্থনৈতিক সংকটত আমি পৰিব লগা হৈছে। গতিকে এই ৰাজ্যখনত বানপানীৰ পৰা আমি সাৰি যাবলৈ হ'লে ইয়াৰ প্ৰধান উপায়টো হৈছে আমি ব্ৰহ্মপুত্ৰ নদীৰ তলৰ ভাগ আমি খান্দিব লাগিব আৰু লগতে ইয়াত আৰু উপনদীবিলাকৰ তলৰ যিটো ভাগ সেইটো খান্দিব লাগিব। আমি ধৰি লৈছোঁ ব্ৰহ্মপুত্ৰ নদীৰ তলৰ ভাগ যদি আমি খান্দিব হয়, যথেষ্ট পৰিমাণ ইয়াৰ অৰ্থনৈতিকৰ দৰকাৰ, অৰ্থাৎ যথেষ্ট পৰিমাণ টকা পইচাৰ দৰকাৰ। হয়তো এই আধুনিক প্ৰযুক্তিৰ তৈয়াৰী দিনত আমি কৰিব পাৰিম, কিন্তু যথেষ্ট পৰিমাণ টকা পইচাৰ দৰকাৰ কাৰণে হয়তো সময়ৰ দৰকাৰ পৰিব। সেইটো আজি ক'লে আজি নহ'ব, অলপ
দিন সময় লাগিব। তাৰ কাৰণে প্ৰথমত আমি ইয়াৰ যিটো উপনদীবিলাক আছে উপনদীবিলাকৰ তলৰ ভাগ যদি আমি খান্দি দিব পাৰোঁ তেনেহ'লে আমাৰ ৰাজ্যখনত এটা যিটো ধাৰাসাৰ বৰষুণৰ ফলত যিটো যথেষ্ট পৰিমাণ যিটো বানপানী হয় এই বানপানীৰ পৰা আমি যেতিয়া ৰক্ষা আমি পাম আৰু ৰক্ষা পালে যথেষ্ট পৰিমাণ আমাৰ ৰাজ্যখন যিহেতু চৰ অঞ্চল আছে আৰু চৰ অঞ্চলবিলাক যিবিলাক গৰাখহনীয়াৰ যিটো অৱস্থা হয় ইয়াক আমি প্ৰতিৰোধ কৰিব পাৰিম আৰু এইবিলাক সকলোবিলাক যদি কৰিম তেতিয়া স্থায়ী সমস্যা এটা আমাৰ সমাধান হ'ব আৰু আমাৰ অসমৰ যিটো সমস্যা এইটো আমাৰ সমস্যা ভাৰতবৰ্ষৰ বুকুত যেতিয়া আৰু আমাৰ যিটো অসমৰ যিটো বানপানীৰ যিটো সমস্যা এইটো ৰাষ্ট্ৰীয় সমস্যা আমি হিচাপে ভাবি ভাৰতবৰ্ষৰ বুকুত যদি আমি লৈ যাব পাৰোঁ তেনেহ'লে আমাৰ যিটো এইটো সমস্যা সমাধান হ'ব। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেলটো দবাই দিব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। আন এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আপোনালোকৰ মাজত আহি আছোঁ।